নমস্কাৰ সকলোকে পোনপ্ৰথমে আপোনালোক সকলোকে কেৰিয়াৰ আছাম অসমীয়া ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ মই লেনিন আপোনালোকৰ বাবে সদায় প্ৰস্তুত থাকোঁ কেৰিয়াৰ ৰিলেটেড নানা ধৰণৰ টিপছ আৰু গাইডেন্স লৈ সেয়েহে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থ'ব নাপাহৰিব সো আহক অলপ দেৰি এনেকুৱাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ সো কম্পিউটাৰ চাৰ্টিফিকেট কম্পিউটাৰ চাৰ্টিফিকেট এখন আমাৰ বাবে অতি প্ৰয়োজনীয় হৈ যায় যেতিয়া আমি ধৰক এডুকেশ্যনেল কোৱালিফিকেশ্যন শেষ কৰোঁ তাৰ পিছতেই আমি জবৰ কাৰণে চিন্তা কৰোঁ আৰু জববিলাক যেতিয়া আমি এপ্লাই কৰিবলগীয়া হয় প্ৰতিটো ক্ষেত্ৰতে আমি এটা বস্তু মেণ্ডেটৰী এখন এডুকেশ্যনেল কোৱালিফিকেশ্যন প্ৰয়োজন হয় যে এখন কম্পিউটাৰ চাৰ্টিফিকেট বা ডিপ্ল'মা সো এইখন আমাক প্ৰয়োজন হয়েই হয় কিন্তু ইয়াক লৈ আমি বহু কিছু ভুল কৰি পেলাওঁ ইয়াক লৈ আমি বহু নাজানাকৈ আমি বহু কিছু ভুল কৰি পেলাওঁ সো সেই ভুলবোৰ যাতে নহয় তাক উদ্দেশ্যে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু এই ভিডিঅ'টোত মই এইখিনি কথা মই আৰম্ভতে ক'ব খোজোঁ যে এই ভিডিঅ'টো যিখিনি ইনফৰমেশ্যন থাকিব হয়তো আপোনালোকৰ 100 জনৰ ভিতৰত 80 জনে এই ভিডিঅ'খিনি জানিব কিন্তু মই এই ভিডিঅ'টো বনাইছোঁ যে সেই 20 জন সেই 20 জনৰো যাতে অসুবিধা নহয় এই ভিডিঅ'টোৰ মানে এই 20 জনৰ যাতে অসুবিধা নহয় ধৰক কোনো ধৰণে ধৰক এই যেতিয়া জববিলাক এপ্লাই কৰিব তাক লৈ যাতে কোনো ধৰণৰ অসুবিধা নহয় তেওঁলোকেও যাতে ধৰক ধুনীয়াকৈ এখন কম্পিউটাৰ কোৰ্ছ কৰি চাৰ্টিফিকেট লৈ জবৰ কাৰণে এপ্লাই কৰিব পাৰে জব এটা লাভ কৰিব পাৰে তো তাক উদ্দেশ্যেহে মই ভিডিঅ'টো যদি আপোনালোকে ভাবে মই ইয়াত যিখিনি ইনফৰমেশ্যন প্ৰভাইড কৰিম সেই ইনফৰমেশ্যনখিনি আপোনালোকৰ বাবে প্ৰয়োজনীয় তেন্তে আপোনালোকে ভিডিঅ'টো শেষলৈকে আমি যেতিয়া বিভিন্ন ক্ষেত্ৰত জবৰ কাৰণে এপ্লাই কৰোঁ সেইখিনি সময়ত আমাক কি প্ৰয়োজন হয় যে এখন কম্পিউটাৰ চাৰ্টিফিকেটৰ বিশেষকৈ প্ৰয়োজন হৈ যায় কেতিয়াবা তাত টাইম মেনশ্যন কৰি দিয়ে যে 3 মহীয়া লাগিব 6 মহীয়া লাগিব 1 বছৰীয়া লাগিব কিন্তু সকলোবোৰ ক্ষেত্ৰত যদি আমি 1 বছৰীয়া এখন উলিয়াই ৰাখোঁ তেতিয়াহ'লে আমাৰ কি হয় আমাৰ যথেষ্টখিনি লাভ সহায় হয় কাৰণ 1 বছৰীয়া এখন হ'লে আমি বাকীখিনি এনেও এপ্লাই কৰিব পাৰিম চাওক 3 মহীয়া কোৰ্ছত থাকে আমাৰ বেছিক কোৰ্ছ আৰু 6 মহীয়া কোৰ্ছটোত থাকে আমাৰ DCA ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন 1 ইয়েৰত থাকে আমাৰ ADCA আৰু PGDCA ADCA এখন হয় এডভান্স ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন আৰু PGDCA এখন হৈছে আমাৰ পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন সো এই 1 বছৰীয়া যোনটো ডিগ্ৰী আছে 1 বছৰীয়া ধৰক ADCA এখন এই ADCA এখন আমি মানে যেতিয়া আমি হাই সেকেন্ডাৰী পাছ কৰোঁ তাৰ পাছতহে আমি এনৰোল কৰিব পাৰোঁ তাত আৰু যোনটো পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন আমি ডিগ্ৰী পাছ কৰাৰ পাছতহে তাত এনৰোল কৰিব পাৰোঁ কিন্তু বহু ক্ষেত্ৰত আমি এইটো দেখা পাওঁ যে বহু ক্ষেত্ৰত হাই সেকেন্ডাৰী পাছ কৰিছেহে কি মাত্ৰ তেওঁলোকে PGDCA এডমিশ্যন লৈছে ডিগ্ৰী কৰি থকা অৱস্থাতে PGDCA এডমিশ্যন লয় আৰু ডিগ্ৰী হৈ যোৱাৰ পাছতে PGDCA চাৰ্টিফিকেট তেওঁলোকে লয় সো এইটো এটা বহুত এটা আমাৰ বাবে বিপদ হ'ব পাৰে কিয়নো চাওক পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মাটো হোৱাৰ লগে লগে আপোনাৰ মিনিমাম যোনটো আপোনাৰ ধৰক এনৰোলমেণ্টৰ ডেট সেই আপোনাৰটো ডিগ্ৰী পাছতে আপুনি হ'ব লাগিব আৰু ডিগ্ৰী পাছত কমে এটা বছৰ যেহেতু কোৰ্ছ এটা বছৰৰ পিছতহে আপোনালোকে এই কম্পিউটাৰ PGDCA কোৰ্ছটো পাছিং ডেটটো আপোনালোকৰ হ'ব লাগিব আৰু যদি আপোনালোকৰ নহয় তেতিয়াহ'লে আপোনালোকৰ এইটো ভৱিষ্যতে এটা বিপদ কৰিব পাৰে চাওক আগতে সেই বিপদটো হোৱা নাছিলে কিন্তু বৰ্তমান সময়ত যোনটো প্ৰচিডিউৰ চলি আছে ৰিক্ৰুটমেণ্ট প্ৰচেছ সেই প্ৰচেছটো এতিয়া বহুত টাফ হৈ গৈছে আগতে চাওক কেনেকুৱা আছিল PWD খিনিৰ ক্ষেত্ৰত PWD খিনিয়ে কি কৰে জাষ্ট চাৰ্টিফিকেট এখন PWD চাৰ্টিফিকেট থাকে চাৰ্টিফিকেটবিলাক দিয়ে আৰু তেওঁলোকে PWD কোটাত তেওঁলোকে পাই যায় কিন্তু আজিকালি তেনেকুৱা নহয় আজিকালি PWD কেনেকুৱা হৈছিলে যেতিয়া ৰিচেণ্টলি যোনটো টেটৰ এক্সাম হৈ গৈছিলে টেটৰ ৰিক্ৰুটমেণ্ট হৈ গৈছিলে তাত কেনেকুৱা হৈছিলে যে PWD খিনি চাৰ্টিফিকেটখন দিওঁতে PWD বুলি পাইছে কিন্তু তাত তেওঁলোকক উইথেল ৰাখা হৈছিলে উইথেল ৰাখা কিহৰ কাৰণে ৰাখিছিলে যে তেওঁলোকৰ মেডিকেল টেষ্ট হোৱাৰ পাছতে চাৰ্টিফিকেটখন যদিও আছে তাৰপিছত মেডিকেল টেষ্ট কৰাৰ পাছতহে তেওঁলোকক জব পাবলৈ সক্ষম হৈছিলে আৰু যাৰ কাৰণে বহুখিনি কেণ্ডিডেটে ধৰক মানে ফেক PWD বুলি ওলাই গৈছিলে সো সেইটো কাৰণত PWD যেতিয়া আমাৰ কোটা এভেল কৰিবলগীয়া হ'ব তাত নিশ্চয় মেডিকেল কোটা আমাৰ আগন্তুক পৰীক্ষাবিলাকতো থাকিব আৰু আমাৰ ঠিক যেনেকৈ কম্পিউটাৰ চাৰ্টিফিকেটখনো আমি তেনেকুৱাকৈ জেনুইনকৈ বনাই ল'ব লাগে কাৰণ যোনটো নিয়ম হয় যে এডমিশ্যনৰ ধৰক আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পাছতে PGDCA এডমিশ্যন ল'ব পাৰে আৰু তাৰ 1 বছৰৰ পিছতহে আপোনালোকৰ ডেটটো ওলাব পাৰে সো সেই বস্তুটো আপোনালোকে মন ৰাখিব যাতে আপোনালোকৰ ডিগ্ৰী পাছ আৰু আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা PGDCA পাছ তাৰ মাজত অন্ততঃ 1 বছৰ হ'লেও আপোনালোকে গেপ ৰাখে আৰু যোনটো নহ'লে আপোনালোকৰ ভৱিষ্যতে বিপদ হ'ব পাৰে আৰু আপোনালোকে এই বস্তুটো আপোনালোকে ভালকৈ চাই ল'ব যদি আপোনালোকক কোনোবাই কয় যে আপোনালোকে হাই সেকেন্ডাৰী পাছ কৰিছে PGDCA এটা হেভি ডিগ্ৰী আপোনালোকে ADCAৰ তুলনাত তেন্তে আপোনালোকে PGDCAটো লোৱাটো বেছি ভাল হ'ব চাওক এইটো এটা সম্পূৰ্ণ ভুল ধাৰণা কিয়নো PGDCA আৰু AGDCA দুটা বেলেগ কোৰ্ছ হ'লেও আমাৰ কিন্তু দুইটাক আমাৰ যেতিয়া জবৰ কাৰণে এপ্লাই কৰিম দুইটাই কিন্তু একেটা কামেই কৰিব PGDCA এখনত কোনবা PGDCA আছে বুলি তেওঁলোকে বেলেগ এটা সুবিধা নাপায় আপোনাৰ ADCA আছে বুলি আপোনালোকে বেলেগ এটা সুবিধা নাপায় কিন্তু মই যদি কওঁ আপোনালোকে যোনখন ADCA সাৰ্টিফিকেট তাত আপোনালোকৰ যথেষ্টখিনি বেনিফিট হ'ব কিয়নো চাওক আপোনালোকৰ যোনটো PGDCA কোৰ্ছ অবিয়াসলি এটা পোষ্ট গ্ৰেজুৱেট কোৰ্ছ যেটা তাত বহুত কিছুমান এনেকুৱা বস্তু থাকিব যোনখিনি বস্তু অলপমান
টাফ লেভেলত আপ লেভেলত থাকিব কিন্তু ADCA যোনটো এডভান্স ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশ্যন তাৰ লেভেলটো অকমান কম হয় যিহেতু হাই সেকেন্ডাৰী পাছ হয় আৰু তাত জাস্ট এডভান্স কিছুমান কথা শিকোৱা হয় কিন্তু আমাৰ PGDCA কোৰ্সটোত আমাক এনেকুৱা কিছুমান কথা শিকোৱা হয় যে ধৰক প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ ধৰক HTML তেনেকুৱা ধৰণৰ বহু কিছু বস্তু থাকে যোনটো আমাক ধৰক মানে PGDCA থাকা লগাবিলাক PGDCA কৰি ওলাবিলাক হেবিলাক জানিব লাগে কিন্তু আমাৰ বহুতে হেইবোৰ নাজানে কিয় থাকে বা বহুতে তাৰ একো কাম নাজানে আৰু সেই কাৰণে যদি আপোনাক কেতিয়াবা আপোনালোকে ভাইভা দিবলৈ যায় কম্পিউটাৰ টেষ্টৰ পাছত আপোনাক যদি খুদে আপোনাৰটো PGDCA আছে আপোনালোকে কওকচোন আপোনালোকে কম্পিউটাৰ ল্যাঙ্গুৱেজ কি আছে আপুনি ল্যাঙ্গুৱেজ কি জানে আপোনালোকে ল্যাঙ্গুৱেজ বুলি ক'লে আপুনি বাও কি বুজিছে কওকচোন বাৰু হয়তো বহুতে মোৰ ভিডিওটো চাই থাকা হয়তো 100 ৰ ভিতৰত 10 জন কোনোবা এটো ভাবিছে যে ধৰক কম্পিউটাৰ ল্যাঙ্গুৱেজ মানে হিন্দী ইংলিশ আসামিজ সো যোনটো এটা একদম মিছা কথা কাৰণ কম্পিউটাৰ ল্যাঙ্গুৱেজ বুলি ক'লেকে যে ধৰক কম্পিউটাৰত বহু কিছুমান থাকে ল্যাঙ্গুৱেজ মাৰ্কআপ ল্যাঙ্গুৱেজ ধৰক HTML ৰ ল্যাঙ্গুৱেজ এটা হয় ধৰক এটা C ল্যাঙ্গুৱেজ হয় এটা ধৰক মানে পাইথন জাভা এইবিলাক যিবিলাক আছে এইবিলাক হৈছে কম্পিউটাৰ এটা একোটা ল্যাঙ্গুৱেজ যোনবিলাক সফটওয়্যাৰ বনাবলৈ ব্যৱহাৰ কৰা হয় ধৰক বিমান ডাঙৰ যিবিলাক কাম থাকে ধৰক কম্পিউটাৰ একদম প্ৰগ্ৰামিং বনোৱা সেইবিলাক কামবিলাক এইবিলাকত মানে এইবিলাকৰ প্ৰগ্ৰামিঙৰ দ্বাৰা কৰোৱা হয় আৰু যিবোৰ ধৰক আমি কৰিব নাযাওঁ ভৱিষ্যতে বা আমি ধৰক সেই বস্তু লিখাৰ বিষয়বিলাক ধৰক ইমান বেছি ভালকৈ নাজানো সো সেইহে আপোনালোকে এইটো বস্তু মন কৰিব যদি আপোনালোকে PGDCA লৈছে তেন্তে আপোনালোকে ভাইভাত কেতিয়াবা যদি আপোনাক হেবিলাক প্ৰশ্ন সুধি দিয়ে আপোনালোকে যদি আৰু নাজানে তেতিয়া হলে আপোনালোকৰ বাবে এটা নেগেটিভ ইম্পেক্ট পৰিব আৰু যদি ADCA লয় ADCA কি আৰু আপুনি সিম্পল ধৰক তাতো যদি কোন প্ৰগ্ৰামিং কেতিয়াবা থাকে কিছুমান কোৰ্সত থাকেই পায় HTML থাকে আপোনালোক অলপ জানি যাব কিছুমান কিন্তু কথাটো হৈছে কি আপোনালোক ইমান বেছি ডিপলি নুখুধে আপোনালোক MS অফিচৰ কিবা খুদিবা MS অফিচ তুমি সবে জানো বেসিকৰ পৰা আমাৰ কোৰ্সটো আছে MS অফিচৰ বিষয়ে খুদিব Excel PowerPoint এইবিলাকৰ বিষয়ে খুদিব যোনটো বেসিকৰ পৰা আমাৰ বস্তুটো পোৱা যায় সো এইখিনি বস্তু যদি আপোনালোকে যদি ADCA এখন উলিয়ায় তেতিয়া হলে আপোনালোকক হেইটো সেই সাইডৰ পৰা হেইটো পইণ্টৰ ভিউ পৰা আপোনালোকৰ এটা বেনিফিট থাকিব সো সেইহে আপোনালোকে মন কৰিব যে আপোনালোকে PGDCA নহয় আপোনালোকে পৰাপক্ষত ADCA এখন উলিয়াবলৈ চেষ্টা কৰিব যিটোৱে আপোনালোকক নিশ্চয় লাভান্বিত কৰিব আৰু যিসকলৰ ধৰক বৰ্তমান PGDCA আছে তো তেওঁলোকে আকৌ ADCA উলিয়াৰ প্ৰয়োজন নাই কাৰণ PGDCA এখনো একেটাই সাৰ্টিফিকেট ADCA এখনো একেটাই সাৰ্টিফিকেট কিন্তু মই এই ভিডিওটো সেই সকলৰ বাবে যিসকলে ধৰক বৰ্তমানলৈকে সাৰ্টিফিকেট উলিওৱা নাই আৰু তেওঁলোকে ধৰক এখন ধৰক কি কোৰ্স ল'ব তাক লৈ অলপ খেলিমিলি পাই আছে সো সেই ক্ষেত্ৰত সেই সকলৰ বাবে মই ভিডিওটো প্ৰস্তুত কৰি দিছো আশা কৰো এই ভিডিওটোৰ দ্বাৰা মই আপোনালোকক অলপ হলেও সহায় কৰিব পাৰিছো আৰু যদি ভাবে যে মোৰ ভিডিওৰ দ্বাৰা আপোনালোকে কিবা অলপ লাভ কৰিব পাৰিছে তেন্তে প্লিজ আপোনালোকে অলপ মুকু সহায় কৰক যে মোৰ চেনেলটো গ্ৰো কৰাত আপোনালোকে অলপ সহায় কৰক মোৰ ভিডিওবোৰ শেয়াৰ কৰক লাইক কৰক কমেন্ট কৰি জনাওক আৰু চেনেলটো সাবস্ক্ৰাইবটো একদম কৰিবই সো এইখিনি আছিল মোৰ আপোনালোকৰ প্ৰতি এটা অনুৰোধ সো এইখিনিকে কৈ মোৰ আজি ভিডিওটো সামৰণি মাৰিছো ধন্যবাদ আশা কৰো আপোনালোক সকলো ভালে আছে